নমস্কাৰ বন্ধুসকল, মই তালিজুল হক। আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আকৌ নতুন ভেকেঞ্চি আহি গ'ল 2026-ত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিফিকেশ্যনবিলাক চাই লওঁ। BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্ট 2026, 157 পোষ্ট, ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড পোষ্ট। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, লাষ্ট ডেট 15 তাৰিখ 3 মাহ 2026লৈকে আছে। লিংক অলৰেডি দি দিছে, এতিয়া এপ্লাই কৰিব পাৰি। 20 তাৰিখে ৰিলিজ কৰিছে এডভাৰটাইজমেণ্টখন। ইয়াত চাওক, অনলাইন এপ্লিকেশ্যন আৰু হেভলি ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং এলিজিবল হু আৰু ৰেচিডেণ্ট বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৰিয়া। ইয়াত কেৱল BTCৰ বাসিন্দাখিনিয়ে এপ্লাই কৰিব পাৰিব। BTCৰ বাহিৰৰ ডিষ্ট্ৰিক্টবিলাক এপ্লাই কৰিব নোৱাৰিব। ইয়াত মেনশ্যন কৰি দি দিছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে। এই দুটাই পোষ্ট ওলাইছে, ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে এই দুটাই পোষ্ট ওলাইছে। চাওক, ইয়াত পোষ্টবিলাক দিছে চাওক। প্ৰথম নম্বৰ নম্বৰ 1 আছিল ফৰেষ্টাৰ, 47 পোষ্ট, 47টা পোষ্ট আছে। 14,000 পৰা চেলাৰী ষ্টাৰ্ট হ'ব, 14,000 পৰা 49লৈকে। জিপে আছে 6,200 টকা। ইয়াত এডুকেশ্যনেল ক্ৰাইটেৰিয়াটো চাওক। মিনিমাম বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইকুইভেলেণ্ট। ইয়াত গ্ৰেজুৱেশ্যন হ'ব লাগিব, BA BSc পাছ থাকিব লাগিব, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব ফৰেষ্টাৰ 1ত। আৰু এজ লিমিটটো হৈছে 18 পৰা 40 বছৰলৈকে। আৰু ST SCৰ কাৰণে 5 years ৰিলেক্সন দিব। আৰু OBC MOBCৰ কাৰণে 3 years 3 বছৰ ৰিলেক্সন পাব। আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে চাওক, 110টা পোষ্ট আছে। এইটো ছেমে আছে, 14,000 পৰা ষ্টাৰ্ট হ'ব আৰু 49লৈকে। আৰু জিপে আছে 5,600 টকা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক। মিনিমাম HS পাছ, মিনিমাম HS পাছ 10+2। আৰু এজ লিমিটটো দিছে 18 পৰা 40 বছৰলৈকে। আৰু ST SC 5 years ৰিলেক্সন দিছে। আৰু OBC MOBCৰ কাৰণে 3 বছৰ। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য পোষ্ট, এইটো চাওক। ফিজিকেলৰ কাৰণে এইখিনি আছে। ইয়াত হাইট হ'ব লাগিব, মেলৰ কাৰণে 163 cm আৰু ফিমেলৰ কাৰণে 153 cm। আৰু শ্বিডিউল ট্ৰাইব P কেটাগৰীৰ কাৰণে, STৰ কাৰণে, STPৰ কাৰণে 153 আৰু ফিমেলৰ কাৰণে 145। আৰু নৰ্মেল চেষ্টটো হ'ল 79 cm। আৰু এক্সপাণ্ডেড কৰিব লাগিব, মানে ফুলাব লাগিব 84 cm। জেনেৰেল ইনষ্ট্ৰাকশ্যন দিছে। এপ্লিকেশ্যন ফিজ 150 rupees। ড্ৰাফ্ট দিব লাগিব, ড্ৰাফ্ট কাটিব লাগিব। OBC MOBC আৰু জেনেৰেলৰ কাৰণে 150 টকা দিব লাগিব। আৰু ST SCৰ কাৰণে 100 টকা দিব লাগিব। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল। অনলাইনত এপ্লাই কৰিব পাৰিব। ডেছক্ৰিপশ্যনৰ লিংকটো মই দি দিম। এইটো ইম্পৰ্টেণ্ট এটা বস্তু হ'ল, কেণ্ডিডেটছ বিলংগিং টু দ্য BTC এৰিয়া অনলি কেন এপ্লাই। মানে BTCৰ বাসিন্দা মানুহে অকল এপ্লাই কৰিব পাৰিব, বাকী বেলেগ ডিষ্ট্ৰিক্টে এপ্লাই কৰিব নোৱাৰিব। আৰু F নম্বৰটো হৈছে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 20 KB পৰা 100 KB ভিতৰত হ'ব লাগিব। ছিগনেচাৰ 10 KB পৰা 50 KB ভিতৰত হ'ব লাগিব। ফিজিকেল টেষ্টত 26 কিলোমিটাৰ মেলৰ কাৰণে 4 ঘণ্টাৰ ভিতৰত, আৰু 16 কিলোমিটাৰ ফিমেলৰ কাৰণে 4 ঘণ্টাৰ ভিতৰত। আৰু 100 মাৰ্কৰ কুৱেশ্যন হ'ব, 100টা কুৱেশ্যন হ'ব 3 ঘণ্টাৰ ভিতৰত। আৰু দুইটাতে ছেম, ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1তো ছেম এইটোৱে। আৰু কোৱালিফাইড হোৱাৰ পিছত 20 মাৰ্কৰ ভাইভা হ'ব। আৰু মাল্টিপল চইচ কুৱেশ্যনবিলাক হ'ব, আৰু নেগেটিভ মাৰ্ক নাথাকিব।
এৰিথমেটিক অফ হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড, এইটো ফৰেষ্টাৰ 1ৰ কাৰণে। আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে আহিব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ উইথ স্পেচিয়েল এম্ফেচিছ অন BTC এৰিয়া এণ্ড আছাম, লজিকেল ৰিজনিং এণ্ড এপটিটিউড, এৰিথমেটিক অফ SSLC ষ্টেণ্ডাৰ্ড। 10 নম্বৰটো হ'ল দ্য লাষ্ট ডেট অফ অনলাইন ছাবমিশ্যন 15 মাৰ্চ 12টালৈকে, ৰাতি 12টালৈকে। এপ্লিকেশ্যন লিংক এভেইলেবল, এপ্লিকেশ্যন কৰিব পাৰে এতিয়া, অনলাইন এপ্লাই কৰিব পাৰে এতিয়া। লিংক খোলাই আছে এতিয়া, কৰিলে কৰিব পাৰে। আপোনালোকে সোনকালে কৰি ল'ব। যদি এপ্লাই কৰা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, পৰৱৰ্তী ভিডিঅ'ত দি দিম। থেংক ইউ।